নমস্কাৰ মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আজি মই এটা থলুৱা ৰেচিপি বনাম সেই ৰেচিপিটো হ'ল ক'লা কচুৰ ঠাৰিৰ লগত মুৰ্গী তো বলক দেৰি নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ প্ৰথমে মই এক ক'লা কচুৰ ঠাৰি ধুনীয়াকৈ কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ চিকেনখিনি ধুই লৈছোঁ মই ইয়াত ব্ৰইলাৰ চিকেন ইউজ কৰিছোঁ তাৰ পাছত কেৰাহীখন গেছত পাতি দিছোঁ গৰম হ'বলৈ গৰম হোৱাৰ পাছত মিঠাতেল অলপ দি লৈছোঁ 1 টেবুল স্পুনমান হ'ব তাৰ পাছত তেলখিনি গৰম হোৱাত পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম ৰঙা হোৱাকৈ অলপ ভাজি পিনে মই ইয়াতে কেঁচা জলকীয়া এটা দি দিছোঁ ইয়াত মই খুন্দি লোৱা নহৰু 1 চামুচ দি দিছোঁ আৰু আদা 1 চামুচ দি দিছোঁ খুন্দি লোৱা তাৰ পাছত ভালদৰে ভাজি ল'ম অলপ ভাজি লোৱাৰ পাছত ইয়াতে মই 1 চামুচ হালধি গুড়া দিছোঁ ভাজি লোৱাৰ পাছত ইয়াতে মই চিকেনখিনি দি দিম চিকেনখিনি অলপ লৰাই লৈ পেলাই তাতে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ এতিয়া মই মাংসখিনি বহুত ভালকৈ ভাজি ল'ম মাংসখিনি অলপ ভালকৈ ভাজ খোৱাৰ পাছত ইয়াতে মই জিৰা গুড়ি 1 চামুচ দি দিম তাৰ পাছত মই 1 চামুচ জলকীয়া গুড়ি দি দিম ঘৰতে খুন্দি লোৱা জলকীয়া হয় আকৌ অলপ ভালকৈ ভাজি ল'ম লৰাই যাতে কেৰাহীখনত লাগি নধৰে খিনি ভালকৈ ভাজি লোৱাৰ পিছত এয়া দেখিছে মাংসখিনিয়ে প্ৰায় তেল এৰি দিছে আৰু এই তেলতে মই এতিয়া কচুখিনি দি দিছোঁ দি পিনে মই ভালকৈ ভাজি ল'ম অলপ ভালকৈ ভাজি লোৱাৰ পাছত এতিয়া মই ঢাকন লগাই দিম 5 মিনিটৰ কাৰণে 5 মিনিটৰ পাছত মই ঢাকন উদঙাই আকৌ ভালকৈ ভাজি ল'ম প্ৰায় সিজি গৈছে কচুখিনিও ভালদৰে ভাজি লোৱাৰ পাছত ইয়াত মই গৰম পানী 1 গ্লাছ দি দিছোঁ আৰু ভালকৈ তৰকাৰীখিনি উতলিবলৈ দিম এয়া দেখিছেই তৰকাৰীখিনি ধুনীয়াকৈ উতলি আহিছে উতলি থাকোঁতে তাতে মই জালুকৰ গুড়ি 1/2 চামুচ দি দিছোঁ পাছত মই অলপমান গৰম মছলা দি দিছোঁ মই গৰম মছলাৰ টেষ্টটো ইমান ভাল নাপাওঁ তো কমাই দিছোঁ তাৰ পাছত পানীটো শুহিবলৈ কাৰণে আকৌ ঢাকন লগাই 5 মিনিটৰ কাৰণে থৈ দিছোঁ 5 মিনিট ঢাকি থোৱাৰ পাছত পানীটো প্ৰায় শুকাই গৈছে
আকৌ অলপ উতলাই ইয়াতে মই আধা গ্লাছ পানী দি দিম। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ যিহেতু কচু আছে। এতিয়া উতলি প্ৰায় পানীটো শুকাই যাবলৈ দিছোঁ। এয়া আমাৰ তৰকাৰী এতিয়া ৰেডি হৈ গ'ল। গেছটো অফ কৰি 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। তাৰপাছত এয়া মই ছাৰ্ভ কৰি দিছোঁ। খাই বহুত টেষ্টি লাগিছিল আৰু লগতে বহুত হেল্ডিও হয়। তো প্লিজ ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। নমস্কাৰ।